দেশৰ ভৱিষ্যত বুলি কোৱা হয়, কিন্তু বাস্তৱ জীৱনত যেনে ইয়াৰ প্ৰত্যক্ষ কৰিছোঁ। খবৰৰ কাগজখন পঢ়িলেই দেখা পাওঁ হত্যা, অপহৰণ, লুণ্ঠন, অপসংস্কৃতিৰ তপত সংবাদ। এতিয়া আকৌ কৰোণা ভাইৰাছে অস্থিৰ কৰি তুলিছে চৌপাশৰ পৰিৱেশ। বৌদ্ধিক চিন্তাধাৰাৰ তিলমানো পৰিৱেশ নাই। তথাপিও শিশুবোৰ আগুৱাব লাগিব। তেওঁলোকৰ সপোনবোৰক বাস্তৱ ৰূপ দিবই লাগিব, কাৰণ শিশুবোৰে হৈছে আমাৰ ধৰণী, দেশৰ ভৱিষ্যত। আজি অবুজ শিশুবোৰেও চিৎকাৰ কৰি উঠিছে, হাহাকাৰ কৰি উঠিছে। আমাক শান্তি লাগে। নীলিম আকাশৰ তলৰ এজাক তৰালিৰ স্বপ্নৰে আমাৰ কবিতা। নীলিম আকাশৰ তলত আমি সপোন ৰচিম। কলীয়া ডাৱৰৰ কালিমা গুচাই আমি শান্তিৰ গান গাম। চৰাইৰ মাতত আকৌ ৰাতিপুৱা কুলিৰ হাতত বসন্ত আহিব। গছলতাই নতুন পাত সলাব। নিজৰাৰ শব্দত আমি বোৰে আকৌ সপোন ৰচিম। বৰষুণৰ বোৱতী পানী আকৌ কাগজৰ নাও উঠোৱা। প্ৰকৃতিয়ে নতুন সাজ পিন্ধিব। ফুল পেপাৰ মাজত চৌদিশ ৰজন। কুলিয়ে আকৌ গান গাব। কুলিয়াই ঢোল বজাব। কুলিয়ে আকৌ ঘূৰি ঘূৰি নাচিব। আমাক যুদ্ধ নালাগে। ধোঁৱা মাৰুৱাৰ বিপৰীতে আমাক লাগে শান্তি। কলীয়া ডাৱৰৰ কালিমা গুচাই আমি গাম শান্তিৰ গান। আমাক শান্তি লাগে, আমাক শান্তি লাগে, আমাক শান্তি লাগে, আমাক শান্তি লাগে। ধোঁৱা বাৰুদৰ বিপৰীতে আমাক শান্তি লাগে, আমাক শান্তি লাগে, আমাক শান্তি লাগে, আমাক শান্তি লাগে। আজি কত মাতৃৰ বুকু সুধা হ'ল আৰু সফল ডেকা কত কালতে গ'ল। আজি সময় সমাগত আগুৱাই যোৱাৰ, হাতে হাত ধৰি শপত লোৱাৰ। আজি সময় সমাগত আগুৱাই যোৱাৰ, হাতে হাত ধৰি শপত লোৱাৰ।